নমস্কাৰ বন্ধুসকল পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো কেনে আছে সকলোৱে আশা কৰো সকলোৰে ভাল সকলোৱে কুশলে আছে আৰু আজি মই বনাম অসমীয়া সকলৰ বিহুৰ স্পেশাল বৰা চাউলৰ জলপান একেবাৰে সহজ পদ্ধতিৰে কিন্তু অকনমান মই বেলেগকৈ বনাম তেতিয়া হলে বলকচোন মইনো কেনেকৈ বনাইছো ভিডিঅ'টো চাই লওক বৰা চাউলখিনি 3 ঘণ্টা মানৰ কাৰণে মই পানীত তিয়াই থৈ দিছিলো আৰু এতিয়া কিছু সময় আগত বৰা চাউলখিনি বাহৰ সৰু খৰাহি এটাত উঠাই থৈ দিছো পানী যাবৰ কাৰণে আৰু চাউলখিনি এতিয়া পানী যায় ধুনিয়াকৈ শুকান হৈছে আৰু যদি আমি এনেদৰে হাতেৰে চাউলখিনি ভাঙি চাও ধুনিয়াকৈ ভাঙি গৈছে মানে চাউলখিনিয়ে প্ৰয়োজনীয় পানীখিনি শুহি লৈছে আৰু ধুনিয়াকৈ ফিজ খাইছে কেৰাহীত মই তেল গৰম হ'বলৈ দিছো আপোনালোকে ইচ্ছা কৰিলে ঘি ব্যৱহাৰ কৰিব পাৰে আৰু কেৰাহীৰ তেলখিনি অলপ মই এনেদৰে লৰাই লম আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই চাউলখিনি বহাই দিছো এতিয়া মই চাউলখিনি হেতাৰে ভালদৰে লৰাই দিম আৰু 2 মিনিট 3 মিনিট মান সময় হেতাৰে লাহে লাহে চাউলখিনি এনেদৰে লৰাই মই ভাজিম আৰু একেবাৰে কম জুইত জলপানখিনি বনাব লাগিব বন্ধুসকল বৰা চাউলৰ জলপান পানীৰে সিজাই বা কুকাৰত বইল কৰি খোৱাৰ উপৰিও এনেদৰে বনাই আপোনালোকে বৰা চাউলৰ জলপানৰ জুতি ল'ব পাৰে আৰু এনেদৰে বনাই উঠি পকা কঁঠাল দৈ ক্ৰীম মিঠাই আদিৰে ইয়াৰ জুতি ল'ব পাৰে এতিয়া এইখিনি কিছু সময় এনেদৰে ভজাৰ পিছত এতিয়া ইয়াতে মই পানী এড কৰিম আৰু ভিডিঅ'টো দেখুৱাৰ দৰে আপোনালোকে অকণমান পানী ছটিয়াই দিব চাউলখিনিৰ ওপৰত আৰু 5 মিনিট সময়ৰ কাৰণে ঢাকনি মাৰি দিব 5 মিনিট পিছত এতিয়া মই ঢাকনিখন গুছাই চাম চাউলখিনি কিমান সিজিছে আৰু হেতাখনেৰে এনেদৰে এফালৰ পৰা লৰাই দিম আৰু ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকে এফালৰ পৰা চাউলখিনি উলুটাই দিব যাতে যিখিনি ওপৰৰ অংশ চাউল সিজা নাই সেইখিনি সিজিবলৈ সুবিধা পায় এতিয়া মই আকৌ চাউলখিনিত আগৰ দৰে পানী দি কিছু সময়ৰ কাৰণে ঢাকনি দি দিম কাৰণ চাউলখিনি সিজিবলৈ আৰু বাকি আছে পাঁচ মিনিট পিছত এয়া মই আকৌ ঢাকনি গুছাইছো আৰু এয়া চাম চাউলখিনি কিমান সিজিছে আৰু হেতাখনেৰে এনেদৰে ভালদৰে মই লৰাই দিছো চাউলখিনি আধা সিজিছে কিন্তু তথাপি আৰু কিছু চাউল মাজে মাজে সিজিবলৈ বাকি আছে সেইখিনিৰ কাৰণে মই আকৌ এবাৰ অলপ পানী ছটিয়াই আকৌ কিছু সময়ৰ কাৰণে ঢাকনি মাৰি দিম চাউলখিনি সম্পূৰ্ণকৈ সিজিবলৈ বন্ধুসকল পকা কঁঠালেৰে হৈতে জলপান খাবলৈ মোৰ বেছিকৈ ভাল লাগে আৰু আপোনালোকেও জনাবচোন বাৰু আপোনালোকে জলপান কেনেকৈ খাই বেছিকৈ ভাল পায় আৰু এয়া কিছু সময় পিছত মই আকৌ ঢাকনি গুছাই চাইছো আৰু এইবাৰ ফাইনালি আমাৰ বৰা চাউলৰ জলপান সিজিছে আৰু বেছি সময় নাই আৰু কিছু সময় এনেদৰে মই আকৌ ভালদৰে লৰাই দিছো চাওক চাউলকেইটা ফুলি উঠিছে ধুনীয়াকৈ সিজিছে চাউলখিনি বন্ধুসকল এনেদৰে যদি আপোনালোকে খোৱা নাই তেতিয়াহলে খাই চাব পাৰে খাই ভাল লাগে আৰু আজিৰ বৰা চাউলৰ জলপান ৰেডি হৈ গ'ল আৰু চাওকচোন বাৰু জলপানখিনি দেখিবলৈ ধুনীয়া হৈছে চাউলকেইটা এটা এটা হৈছে ধুনীয়াকৈ ফুলি উঠিছে এতিয়া গৰম গৰম গাখীৰেৰে ইয়াৰ জুতি লওক ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব লগতে প্লিজ 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 সাবস্ক্ৰাইব মাই চেনেল